फैगौ बिटिसि बिसायख'थिनि थाखाय बिपिएफ हान्जानि टिकेट नागिरनानै आर'जलाइ होनो हासिगोन होनना बिपिएफ हान्जानि आफादगिरि हाग्रामा महिलारिया फोसावनायनि उनाव बिसायख'थिनि सानखौ फोसावाखैब्लाबो बिपिएफ हान्जानिफ्राय टिकेट नागिरनानै गोबाङा आर'जलाइ होनायखौ नुनो मोन्दों। बेबायदिनो दिनै बे फकिराग्राम बियाबनि थाखाय बिपिएफ हान्जानि बिजेथि जानो हास्थायनाय फकिराग्राम ब्लक कमिटिनि आफादगिरि एजामुल हकआबो दिनै क'क्राझार टाउनाव थानाय बिपिएफ हान्जानि गाहाय मावखुलियाव थांनानै हान्जानि दैदेनगिरिफोरनि आखायाव बिटिसि फकिराग्राम बियाबनिफ्राय बिजेथि जानो थाखाय आर'जलाइ गथायो। माने जोङो फकिराग्राम 7 नं समस्तिनिफ्राय ब्लक प्रेसिडेन्ट इजामुल सारा माने टिकेटनि एप्लिकेसन होफैदों। बाव जोंबो ब्लकनि कर्मि हिसाबै जोंखौ लेंहरनायाव जों गासैबो ब्लकनि कर्मिजोब गासैबो दा जोङो बिथांनोनो माने टिकेटखौ मोनोब्ला एजि हिसाबै जोङो फकिराग्राम 7 नं समस्तिखौ जोङो देरहानो हागोन आरोखि। আজি আমার ফকিরাগ্রাম বিপিএফর আমার মানে ব্লক কমিটির ফালৰ পৰা আমি আজি আগন্তুক বিটিচিৰ নিৰ্বাচনৰ কেণ্ডিডেটৰ মানে ডিমাণ্ড দিবলৈ দাবীদাৰ হ'বলৈ আমি মানে কোকৰাঝাৰত গৈ আছোঁ। আৰু আমাৰ কেণ্ডিডেট হ'ল আমাৰ এই ব্লকৰ প্ৰেচিডেণ্ট মাননীয় শ্ৰীযুত ইজামুল হক ডাঙৰীয়া। আৰু আমি আশা কৰিছোঁ তেওঁ আমাৰ এই 14টা প্ৰাইমাৰী আৰু বহুতো BSU ইয়ত মহিলা সমিতিয়ে আমাৰ মানে লগত আছে, ছাপোৰ্ট কৰিছোঁ। আৰু তেখেতে বিপুল ভোটত জয়ী হৈ আহিব বুলি মই আশা কৰিছোঁ। কি হিসাবে মানে বহুত দিন পৰা কষ্ট কৰি আছে, মানে ব্লক প্ৰেচিডেণ্ট বিপিএফক বচাই আছে, তাকে আমি ডিমাণ্ড কৰি আছোঁ। ইজামুল হককে আমি টিকেট পোৱাৰ জন্য ডিমাণ্ড কৰি আছে, পাবও লাগে, সেইটোৱেই আমাৰ আশা। হয়, যিহেতু মই বিপিএফ যেতিয়া গঠন হৈছিলে তেতিয়াৰ পৰা মই বিপিএফৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে কাম কৰি আহিছোঁ। 2006 চনৰ পৰা বিপিএফৰ দলে মোক যেতিয়া দল গঠন হৈছিলে তেতিয়া মোক বিপিএফৰ ইউথৰ প্ৰাইমাৰীৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিছিলে। দায়িত্ব পালন কৰি আহি কেনে মই আজি 2021 মাৰ্চ মাহত মোক দলে আকৌ ব্লকৰ প্ৰেচিডেণ্ট হিচাপে দায়িত্ব দিলে। দিয়াৰ পিছত মই আজিলৈকে প্ৰেচিডেণ্ট হিচাপে দলৰ যিখিনি দলীয় কাম কাজ, দলৰ যিখিনি কৰিব লাগে ৱাৰ্কাৰখিনিক, আমাৰ যিখিনি দলীয় সতীৰ্থ আছে সকলোকে লগত লৈ কেনে আমি দলৰ কাম কৰি আছোঁ। আৰু আমাৰ কাৰ্যকালতে, মোৰ সভাপতি কাৰ্যকালতে দুটা আমি খুব গুৰুত্বপূৰ্ণ নিৰ্বাচন, এটা আমাৰ বিধানসভাৰ নিৰ্বাচন আমি পাৰ কৰিছোঁ। আৰু যোৱা যিখন আমাৰ MP ইলেকশ্যন হৈ গ'ল, এই MP ইলেকশ্যনো মোৰ সভাপতিৰ কাৰ্যকালতে আমি ধুনীয়াকৈ পাৰ কৰিছোঁ। আৰু বিশেষকৈ আপোনালোকে চাব, আমাৰ ফকিৰাগ্ৰামত আমাৰ যদিও চৰকাৰ বিটিচিটো নাই, ফকিৰাগ্ৰামৰ পাৰিষদজনো আমাৰ বেলেগ দলৰহে হয়, তথাপি আমি ফকিৰাগ্ৰামৰ যিখিনি ব্লক কমিটি, দলীয় সতীৰ্থ, বিপিএফৰ যি মজবুতি আমি অটুট ৰাখিবলৈ সক্ষম হৈছোঁ। আৰু তেনেকৈ আমি 2021 চনৰ যি বিধানসভা নিৰ্বাচনত আমি আমাৰ সমষ্টিৰ যি বিধায়ক আছিলে মাননীয় শ্ৰীযুত ৰবিৰাম নাৰ্জাৰী দেৱক, তেখেতক আমি ফকিৰাগ্ৰাম ব্লকৰ পৰা বিপুল ভোট দি কেনে আমি জিকাই দিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেকৈ বিগত যি আমাৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন হৈ গ'ল, তাতো আমাৰ যি দলৰ প্ৰাৰ্থী আছিলে আমি ফকিৰাগ্ৰাম ব্লক হিচাপে 7 নং সমষ্টি হিচাপে আমি তাতে এইবাৰো আমি জিকিবলৈ সক্ষম হৈছোঁ। ইয়াত আমাৰ যি বিৰোধী দল আছিলে তেওঁলোক আমাতকৈ বহুত তলত আছিলে। সেইটোৱে মোৰ দলৰ যিখিনি আছে সতীৰ্থ আজি সকলোকে মই লৈ ইয়াত আহিছোঁ। একচুৱেলি মই অহা বুলি ক'লে ঠিক নহ'ব, তেওঁলোকে মোক লগত লৈ আহিছে। ইয়াত আমাৰ প্ৰেচিডেণ্টকে আমাৰ
যি 7 নং সমষ্টিৰ যি আগন্তুক যি আমাৰ পৰিষদীয় নিৰ্বাচন তাৰ কেণ্ডিডেট হিচাপে তেওঁলোকৰ দাবীত মই আজি ইয়াত আহিছোঁ দলৰ পৰা টিকেট আবেদন কৰিবলৈ। কিমান আশাবাদী টিকেট লাভ কৰিলে কি কাম কৰিব? চাওক, দলীয়ভাৱে মই নিশ্চিতভাৱে আশাবাদী, কিয়নো দল বুলি যদি ক'বলৈ যাওঁ, বিগত দিনখিনিত যিকেইজন প্ৰাৰ্থীয়ে আমাৰ ফকীৰাগ্ৰামৰ পৰা দাবী জনাইছে, চবতকৈ ছিনিয়ৰিটি যদি চায় দলৰ, চবতকৈ ছিনিয়ৰিটি মদ কেহাৰো তেওঁলোক নহয়, মদ কেহাৰো নহয়। তো আৰু যিহেতু দলে বিগত যিটো টাৰ্মছ, এই টাৰ্মছত দলটো চলাই লোৱাৰ কাৰণে যি মোক দায়িত্ব দিলে ব্লকখন চলোৱাৰ কাৰণে, সমষ্টিটো চলোৱাৰ কাৰণে, হয়তো মই নিষ্ঠাবান সহকাৰে এজন নিষ্ঠাবান কৰ্মী হিচাপে দলটো যিমানখিনি মোৰ ক্ষমতা, এইখিনি ক্ষমতাত আমাৰ ছিনিয়ৰ লিডাৰবিলাক আছে, আমাৰ কৰ্মীবিলাক আছে, BPFৰ শুভাকাংক্ষীবিলাক আছে, তেওঁলোকক লগত লৈ তেওঁলোকৰ সহযোগিতাৰে আমি আগবাঢ়ি আহিছোঁ। সেই ক্ষেত্ৰত মই দলৰ পৰা 100% বিশ্বাসী যে দলে মোৰ বিকল্প আৰু দলে তাতে চিন্তা কৰাৰ কোনো ৰাস্তাই নাই।